Hello everyone, Pallavita Walshar anata notun video le apnale সকলোকে সাদৰেৰে স্বাগতম জনাইছো। এতিয়া পবিত্ৰ ভাদ মাহ চলি আছে নহয় জানো? অসমৰ ইমূৰৰ পৰা সিমূৰলে হৰি নামৰ ধ্বনিয়ে অসমৰ আকাশ বতা মুখৰিত কৰি তুলিছে। যি মই এই পবিত্ৰ ভাদ মাহত নামঘৰত প্ৰসাদ স্বৰূপে আগবঢ়াব পৰা কেঁচা মিঠৈ লাডুটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ভিডিঅ'টো যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মিঠৈ বনাবলৈ মই লৈছোঁ 4 কাপ কেঁচা পিঠাগুড়ি, এটা সৰু সৰুকৈ কাটি লোৱা সৰু নাৰিকল এটা, 6-7টা সৰু ইলাচি, 1 ইঞ্চি ডালচেনি, কফুৰ, ঘিউ আৰু চেনি একাপ। মই মিক্সি বাতিটোত চেনিখিনিৰ লগতে ডালচেনি আৰু ইলাচিকেইটা দি মিহিকৈ গুড়ি কৰি ল'ম। গুড়ি কৰি লোৱা চেনিখিনি শুকান ডাঙৰ বাতি এটাত কাঢ়ি লৈ এতিয়া মই একেটা মিক্সিৰ বাতিৰ সহায়তে নাৰিকলখিনিও মিহিকৈ পিচি ল'ম। মোৰ প্ৰথমবাৰৰ নাৰিকলখিনি মিহিকৈ পিচি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ডাঙৰ প্লেট এখনত উলিয়াই বাকীখিনি নাৰিকলো মিহিকৈ পিচি ল'ম। এতিয়া মই পিচি লোৱা নাৰিকলখিনিত 2 কাপ পিঠাগুড়ি মিলাই দি প্লেটখন ছাইড কৰি থৈ বাতিটোত থকা পিঠাগুড়িখিনিৰে মই মিঠৈকেইটা বান্ধি ল'ম। মই জন্মাষ্টমীৰ প্ৰসাদৰ কাৰণে এই মিঠৈকেইটা বনাইছোঁ। যিহেতু অষ্টমীত নাৰিকল নাখায়, সেয়ে মই এই মিঠৈকেইটা বনাওঁতে নাৰিকলৰ ব্যৱহাৰ কৰা নাই। এতিয়া মই কফুৰ এফাল হাততে ভালদৰে মিহিকৈ গুড়ি কৰি লৈ তাৰে 1-1 পিঞ্চ দুয়োখিনি পিঠাগুড়িতে মিলাই দিছোঁ। কফুৰ দি পিঠাগুড়িখিনি শুকানে এবাৰ সানি লোৱাৰ পিছত এতিয়া মই ইয়াত এচামুচকৈ ঘিউ ব্যৱহাৰ কৰি পিঠাগুড়িখিনি মুঠি বান্ধিব পৰাকৈ মই ইয়াত ঘিউৰ ব্যৱহাৰ কৰিম। প্ৰথমবাৰ ঘিউখিনি দি সানি লোৱাৰ পিছত এতিয়া মই ইয়াত সোৱাদ অনুসৰি চেনিৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। মোৰ 1 কাপ চেনিৰ গুড়িৰে 2 বিধ লাড়ু বনাই অলপমান থাকি গৈছিল। মই একেবাৰতে ঘিউখিনি পিঠাগুড়িত দি দিয়া নাই। তেনে কৰিলে ঘিউৰ পৰিমাণটো বেছি হৈও যাব পাৰে। সেয়ে অলপ অলপকৈ দি মিঠৈ বান্ধিব পৰা জোখটো ৰেডি কৰি লৈছোঁ। মোৰ 2 বিধ মিঠৈ বনাওঁতে 100 ml ঘিউৰ ব্যৱহাৰ হৈছিল। মোৰ পিঠাগুড়িৰ মিশ্ৰণটো মিঠৈ বনাব পৰা জোখত ৰেডি হৈ গ'ল। মিঠৈটো ধুনীয়াকৈ বান্ধ খাই গৈছে। এতিয়া মই এনেদৰেই আটাইখিনি প্ৰসাদৰ মিঠৈ বনাই ল'ম। এয়া মোৰ জন্মাষ্টমীৰ প্ৰসাদৰ বাবে মিহি আৰু গোল গোল কেঁচা মিঠৈ ৰেডি হৈ গ'ল। এতিয়া মই ভাদ মাহত নামঘৰত দিয়া কেঁচা মিঠৈবিধ বনাবলৈ লৈছোঁ। মই আগতেই ইয়াত নাৰিকল, পিঠাগুড়ি আৰু কফুৰ দি থৈছিলোঁ। সেয়া ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক মই দেখুৱাইছোঁৱেই। এতিয়া মই এইখিনি অলপ ভালদৰে সানি লৈছোঁ। এইখিনি ভালদৰে সানি লোৱাৰ পিছত ইয়াত মই সোৱাদ অনুসৰি চেনি গুড়ি মিলাই দিছোঁ। মোৰ প্লেটখনত সানিবলৈ অসুবিধা হোৱাৰ বাবে মিশ্ৰণটো ইটো পাত্ৰলৈ লৈ লৈছোঁ। মিশ্ৰণটো ভালদৰে সানি লোৱাৰ পিছত এতিয়া মই ইয়াত
2 টেবুলস্পুন ঘিউ মিলাই দিছোঁ। যিহেতু ইয়াত নাৰিকল আছে, সেয়ে ঘিউৰ পৰিমাণটো অলপ কমকৈ লাগিব, কাৰণ নাৰিকলৰো নিজৰ তেল থাকে। দুই 3 মিনিট সময় মিশ্ৰণটো ভালদৰে সানি লোৱাৰ পিছত এতিয়া এইখিনিৰ পৰা মই এটা এটাকৈ মিঠৈ বান্ধি লওঁ। আপোনালোকেও আগতে যদি এই ৰেচিপিবিধ খোৱা নাই, তেতিয়াহ'লে এবাৰ ঘৰত বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ নাৰিকল দিয়া কেঁচা মিঠৈ ৰেডি হৈ গ'ল। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ থাকিল।